ইয়াত দেখিবলৈ পাইছে চয়াপং, অসমীয়াত কয় চাইমদ। দেখিব পাইছে গাইজ নমস্কাৰ, তোমলোক পুনৰ মোৰ বিজিআৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম আমাৰ মিচিং সম্প্ৰদায়ৰ ডবৰ পূজা কেনেকৈ উদযাপন কৰা হয় আৰু কেনেকৈ পতা হয়। ঠিক আছে, মই দেখাবলৈ চেষ্টা কৰিম, চাই কৰি থাকিব, স্কিপ নকৰিব। ঠিক আছে গাইজ। mana kita cak, kita cak. Ini apa? Nah, teknologi sekolahnya kalau mulai, di mana mau jalan? চাব পাৰে আমাৰ ডবৰ পূজা প্ৰতিখন ঘৰতে আপোনালোকৰ চয়াপং দিয়া হয়, ৰাইজক কুকুৰা দিয়া হয়। ঠিক আছে, আৰু দক্ষিণা দিয়া হয়। ৰাইজৰ সেইকাৰণে দিয়া হয় য'ত আপোনাৰ প্ৰতিটো ঘৰতে বেমাৰ আজাৰ নহওক, কোনো বাধা বিঘিনি নহওক কাৰণে এইটো ডবৰ পূজা পতা হয়। গাঁৱৰ কাৰণে, গাঁৱত যিবোৰ বেমাৰ আজাৰ নহ'বৰ কাৰণে এইটো ডবৰ পূজা আমাৰ পালন কৰা হয়। এটা কিছুমান মুহূৰ্ত আপোনাৰ যিটো ঘৰৰ এটা মাৰিব চাব পাৰে, চাব পাৰে। এইটো আচলতে আমাৰ পৰম্পৰাগত নিয়ম আছে, যিহেতু আমাৰ বেৰত বজায় প্ৰতিটো ঘৰতে চাব পাৰে। দেখিবলৈ পাইছে গাঁৱৰ গেংষ্টাৰ হয়। ঠিক আছে, চবেই চাব পাৰে। এবাৰ চবেই হাই বুলি কৈ দে। আজি দেৱৰ পূজা ন, দেৱৰ পূজাৰ ফিলিংছটো কিবা তুমি ক'ব বিচাৰিছে? মজা আৰু আমাৰ চয়াপং, গাহৰি মাংস, কুকুৰাৰ লেগ পিচ আৰু আমাৰ গাঁৱৰ ডেকা ল'ৰা। ঠিক আছে, এই আগত গৈ আছে আমাৰ শনিৰাম আৰু এই হৈছে আমাৰ মিলি ভাই। মিলি ভাই গা ধোৱা নাই বেচেৰা, এসপ্তাহ ধৰি খালি চেহেৰাটো ঘৰ বিচৰা নাই। মিলি ভাই হাই বুলি কয়। থেংক ইউ। মজৰিতাও শুই উঠিছে বেচেৰা। আজি দেৱৰ পূজা আছে, আপোনাৰ কিবা দেৱৰ পূজাৰ বিষয়ে কিবা ক'ব? কিবা ক'ব মানে মাংসটো ভালকৈ ভাজিবি, আৰু তেল নিদিয়াকৈ বইল নকৰিবি। ঠিক আছে, আৰু কুকুৰা মাংসটো ভালকৈ, আৰু কি আৰু আপংটো চাকিবি আকৌ, আৰু কি থাকিব? সোনকালে বনাই থাকিব। আপুনি কেইকেজিমান মাংস খাব পাৰিব দিনত আজি? 2 কেজি মান। কিমান খাব? 2 কেজি। 2 কেজি। চয়াপং কিমান খাব পাৰিব আপুনি? সেইটো হিচাপ নাই, বহি থাকোঁতে খাই থাকিব। থেংক ইউ। মিটাৰ নাই। কিহৰ দুখত যাওঁ এনেকৈ বহি আছে ক'ব নোৱাৰোঁ, কিবা এটা টেনশ্যন হৈ আছে। টেনশ্যনটো আপুনি কিবা প্ৰকাশ কৰিব বিচাৰিছে নেকি? আপুনি যে এনেকৈ যে বহি আছে, কিবা টেনশ্যন নিশ্চয় হৈছে। টেনশ্যনৰ অলপ কিবাটো মানে কি ক'ব বিচাৰিছে? আজি দেৱৰ পূজা নহয় জানো? ফাইনেলি আমাৰ দেৱজিৎ তই গা ধুবলৈ চেষ্টা কৰি আছে। এয়া পেণ্ট নুখুলে বাৰু, গামোচা পিন্ধিব। Finally, wow, hi!
মিলছি বহুত ভাল লাগিছে গাঁৱৰ কেইটা ল'ৰাৰ লগত ৱাও ফুল এনজয় ৱাও ফাইনেলি নদীত গা ধুই পুনৰ আকৌ বোকা পানী এয়া চাব পাৰে কি অৱস্থা কৰি থৈছে Hello guys. হাই বুলি কৈ দে একবাৰ লাইক Hello, guys. শ্বেয়াৰ কৰি দে Hello guys. Hello guys. এই চাব পাৰে ফাইনেলি নদীত গা ধুই আহিলোগে এতিয়া যাম আমাৰ যিটো ডুবৰ পূজাৰ আমাৰ নিয়ম নীতি পালন কৰা হয় তাত আপোনাৰ কি কি কৰা হয় আপোনাক মই দেখাবলৈ চেষ্টা কৰিম ঘৰত আপোনাৰ ড্ৰেছ চেঞ্জ কৰি আপোনাক মই দেখাবলৈ চেষ্টা কৰিম মই কলিব নাযাব স্কিপ নকৰাকৈ চাই কৰি থাকিব ঠিক আছে আমাৰ ডুবৰ পূজাৰ মেইন আমাৰ মিচিং সম্প্ৰদায়ৰ যিটো ডুবৰ পূজা পালন কৰা হয় এই বিষয়ে আমাৰ এই জ্যেষ্ঠ আমাৰ ককা দেউতা বিৱৰি ক'ব ঠিক আছে থেংক ইউ আমি ডুবৰ পূজাত পাতোঁ বছৰেকৰ মূৰত আমি কি কৰোঁ আমাৰ পৰম্পৰাগত ৰীতি নীতিৰ আমাৰ এই ডুবৰ পূজাটো আমাৰ উৎসৱ এটা আমাৰ কেঁচা পূজা সেই পূজাটোৰ কাৰণে আমি কি কৰোঁ প্ৰত্যেকে মানে প্ৰতি বছৰে আমি এইমতে আমি পালন কৰি থাকোঁ কিয় আমি কেঁচা পূজা আমি কুকুৰা গাহৰি আমি কেঁচাই তেওঁলোকক বধ কৰি আমি ইয়াত কি কৰোঁ আমি ধুনীয়াকৈ সূৰ্য দেৱতাক সাক্ষী কৰি আমি তেওঁলোকক পূজা পাতল দি আমি ভক্ষণ কৰোঁ আৰু আমি কি কৰোঁ এইটো আমি সদায় পৰম্পৰা হিচাপে আমি মানি লৈছোঁ আমি পৰম্পৰা ৰীতি নীতিৰ কাৰণে আমি এইবোৰ ব্যৱস্থা আমি লওঁ যাতে অপায় অমংগল বছৰৰ মূৰত অপায় অমংগল নঘটি যাতে সুকলমে আমাৰ গাঁৱৰ সকলো গাঁৱলীয়াটিয়ে ধুনীয়াকৈ থাকিবৰ কাৰণে তাৰমানে আমি সম্পূৰ্ণ সুস্থ হ'বৰ কাৰণে আমি কি কৰোঁ এই পূজাটো পালন কৰোঁ আৰু ইয়াত আমি খেতি বাতিৰ কথাও আমাৰ উচ্চাৰণ হয় আমি খেতি বাতি আৰু আমি অন্যান্য গাহৰি কুকুৰা যাৰ যি আছে সকলোবিলাক ধুনীয়াকৈ পৰম্পৰা ধুনীয়াকৈ আমি লালন পালন কৰিবৰ কাৰণে এই সূৰ্য দেৱতাক সাক্ষী কৰি আমি এই পূজা আৰম্ভণি কৰোঁ আৰু এই পূজা আমি কি কৰোঁ সকলো গাঁৱলীয়াটি মিলি একত্ৰিত হৈ এখন জেগাত এটা জংঘলত আমি কি কৰোঁ তেওঁলোকক আমি সম্পূৰ্ণভাৱে সূৰ্য দেৱতাক সাক্ষী কৰি আমি সকলোৱে ভক্ষণ কৰোঁ তাৰপিছত আৰু আমি কি কৰোঁ এইদিনা আমি কাকো ইয়াত প্ৰদাপন কৰিব নিদিওঁ কিয় আমাৰ পবিত্ৰ দিনটোত আমি আজি চৰকাৰী বন্ধৰ দিনা আমি এই চৰকাৰী বন্ধৰ দিনাই পাতোঁ এই চৰকাৰী বন্ধৰ দিনা আমি কি কৰোঁ এই উৎসৱ পালন কৰোঁ আৰু সকলো ৰীতি নীতি আমি ইয়াতে আমি কৰোঁ সেইকাৰণে আমি কি কৰোঁ তাৰ উপৰঞ্চিও আমি সৰু ল'ৰা ছোৱালী যিমান যত আছে বুঢ়াসকল আমি সকলোৱে ইয়াত মিলা মিছা কৰি মোকামিলাৰে আমি কি কৰোঁ আমি এই উৎসৱ পালন কৰোঁ গতিকে আৰু বিশেষ ক'বলৈ বহুত আছে আমাৰ দেৱ দেৱতা বহুত আছে দেৱ দেৱতা কৈ শেষ নহয় আমাৰ দেৱ দেৱতা বহুত আছে তাক আমি এতিয়া আপোনালোকক জনাবলৈ অসুবিধা পাইছোঁ কিয় আমি এতিয়া এই উৎসৱ আমাৰ এই উৎসৱটো পালন কৰি আছোঁ এতিয়া মোৰো বিশেষ ইমানখিনি ধৈৰ্য নাইকিয়া হৈছে কাৰণ মই এই কুকুৰা পুহিছোঁ এই গাহৰি এতিয়া আৰম্ভণি কৰিছোঁ সেইকাৰণে আপোনালোকক জনাইছোঁ আমাৰ এই উৎসৱ আমাৰ এই পূজা আমাৰ কেঁচা পূজা আৰু এই পূজাটোত আমি সকলোৱে খুব গুৰুত্ব সহকাৰে আমি কাম কৰোঁ থেংক ইউ থেংক ইউ
হাই গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব ধৰিছোঁ। আপোনালোকক আমাৰ মিচিং সম্প্ৰদায়ৰ যিটো ডবৰ পূজাৰ যেনেকৈ পালন কৰা হয়, আপোনালোকক কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে যদি আপোনালোকে ভাল পাইছে, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ, বাই বাই।